সুপ্ৰভাত আজিৰ দিনটো ৰাখি ফলমৰ প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজী 22 ডিসেম্বৰ আৰু অসমীয়াৰ 5 পুহ শুক্ৰবাৰ আজি শুক্লা দশমী আজি জাতকৰ্ম নামকৰণ আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 7:36 পৰা 9:40 আজি অমৃত যুগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 10:07 পৰা 11:24 কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যুগ আছে আজি কাৰোবাৰ আদ্য ঋতু হলে 45 দিনীয়া দুখিলা যুগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে কোনো ধৰণৰ দুখ নাপাব এতিয়া চাওঁ হওক আজিৰ দিনটো ৰাশি ফলসমূহ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বেমাৰ হোৱাৰ বাবে আপোনাৰ মন বেয়া থাকিব পাৰে আপোনাৰ আজি হঠাতে বহুত লাভ প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো সমালোচনাৰ কাৰণ হ'ব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৱে আজি আপোনাক কোনোবা বিশেষ মানুহৰ সৈতে চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব আৰ্থিক দিশত আপোনাৰ অকল এটা উৎসৰ পৰাই লাভ হ'ব ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰে বেয়া পাই আপোনাৰ জীৱন আজি জটিল কৰি তুলিব পাৰে যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক মিথুন ৰাশিৰ জাতক জাতিকাসকলে মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক আৰ্থিক দিশত সুধৰণি আহিব দূৰৰ আত্মীয়ৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব কামত থকা প্ৰফেচনেল ব্যৱহাৰৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাতে অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব লগতে কাৰ্যক্ষেত্ৰত আপোনাৰ কামৰ আজি বহুত প্ৰশংসা হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব সাৱধানে থাকক কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যে ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দি আৰম্ভ কৰক আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰক আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভো পাব পাৰে আপোনাৰ জ্ঞান আৰু পৰিহাসে আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য বেয়াৰ পিনে ঠেলি দিব পাৰে গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লগা হ'ব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰাৰ বাবে পিছত গৈ আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনত শক্তি গোটাই লৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ বাবে বেলেগৰ ওপৰত হেঁচা নিদিব বেলেগৰ ইচ্ছা আৰু অনিচ্ছাসমূহক ভালকৈ মন কৰক আপোনাৰ যধে মধে খৰচ কৰা অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত থাকিব পাৰে লগতে অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক গতিকে দিনটো ৰাখিব আজিলৈ ইমানেই কাইলৈ মই পুনৰ লিখিম আমাৰ এই শিতান য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব সকলোৰে আজিৰ দিনটো শুভ হওক ধন্যবাদ